বন্ধুসকল অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট চেনচাছ ৱাজ কণ্ডাক্টেড ইন ইণ্ডিয়া এট দ্য টাইম অফ লৰ্ড ডাফৰিন, লৰ্ড লিটন, লৰ্ড মায়ো, লৰ্ড ৰিপন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লৰ্ড মায়ো। তেওঁৰ সময়তে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে লোকপিয়ল পদ্ধতিৰ উদ্ভাৱন হৈছিল। Akbar's land revenue system was known as বন্দোবস্তি system, জাবতি system, তোডৰমল system, all of above আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জাবতি system। আকবৰৰ ৰাজত্বকালত যিটো মাটিৰ জৰীপ পদ্ধতি আছিল সেই পদ্ধতিটোক জাবতি পদ্ধতি বুলি কোৱা হয়। The coin rupia was first issued by Sher Shah Alauddin Khilji, Akbar, Muhammad bin Tughlaq আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে Sher Shah। When did Vasco da Gama come to India? Vasco da Gama ভাৰতলৈ কিমান চনত আহিছিল? 1492, 1498, 1398, 1542 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1498। The structure of Qutub Minar is completed by Aram Shah Qutubuddin Aibak, ইলটুটমিছ, মহম্মদ বিন তুগলক আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইলটুটমিছ। কুতুবুদ্দিন আইবেকৰ দিনত কুতুব মিনাৰ প্ৰতিষ্ঠা কৰা হৈছিল যদিও তেওঁ সম্পূৰ্ণ কৰিব পৰা নাছিল আৰু এই কাৰ্য সম্পূৰ্ণ কৰিছিল ইলটুটমিছে। তুলসীদাস ৰট ৰামচৰিত মানস ডিউৰিং দ্য ৰেইন অফ তুলসীদাসে কাৰ ৰাজত্বকালত ৰামচৰিত মানসখন লিখিছিল? জাহাংগীৰ, ৰামাৰায়, আকবৰ, কৃষ্ণদেৱৰায় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আকবৰ। দ্য চাহাননামা ৱাজ ৰিটেন বাই আল-বেৰুনি, ফিৰদাউচি, আমিৰ খুছৰু, আবুল ফজল আৰু চাহাননামা লিখিছিল ফিৰদাউচিয়ে। হু বুইল্ড চাৰমিনাৰ? চাৰমিনাৰ কোনে নিৰ্মাণ কৰিছিল? ইব্ৰাহিম কুতুব শ্বাহ, কোৱালি কুতুব শ্বাহ, আলী আদিল শ্বাহ, ইব্ৰাহিম আদিল শ্বাহ ছেকেণ্ড আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কোৱালি কুতুব শ্বাহ। হুইচ ইজ দ্য ফলোয়িং অফ দ্য চিমিলাৰ টু দ্য তাজমহল ইন কনষ্ট্ৰাকশ্যন? আকবৰছ টম্ব, জাহাংগীৰছ টম্ব, হুমায়ুনছ টম্ব, বিবিকা মকবাৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হুমায়ুনছ টম্ব। আশা কৰোঁ প্ৰশ্নকেইটা আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।